হেল্ল' গাইজ, মই দীপশিখা আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া মই ওলাইছোঁ কঠীয়া তুলিবলৈ যাবলৈ। পূৰা চাৰ্ট তাৰ্ট পিন্ধি লৈছোঁ আৰু যাতে ৰ'দ নপৰে আৰু অকণমান এনেই কোলাই আৰু যাতে কোলা নহওঁ। মাহঁত গ'ল আগতে, মই এতিয়া ঘৰত অকলে আছোঁ আৰু এতিয়া মই যাম কঠীয়া তলিলৈ। মাহঁতে তুলি আছে। ঠিক আছে, ব'লক আপোনালোককো দেখাওঁ। ঠিক আছে, বলক লাইট অফ কৰোঁ। মাৰি দিওঁ যিহেতু ঘৰত মানুহ কোনো নাই। তুলি আছে লাহেকে। গৈ আছোঁ ঘৰৰ পৰা অকণমান দূৰ হয়। কি হয়? সুধিছে কি ব্লগ বনাই গৈছে নে কি বুলি কৈছে। অকলে আহি আছোঁ কথা পাতি। ইয়াত আগতে সাঁতুৰিছিলোঁ সৰু থাকোঁতে। এতিয়া ক'ত আৰু ডাঙৰ হ'লোঁ। সেইটো হ'লগৈ আমাৰ ঘৰ, সেই তাৰ পৰা আহি আছোঁ। গৈ থাকোঁ আৰু দেখাই যাম আপোনালোকক। পূৰা বোকা। আচলতে আমি আনকালে কঠীয়া নিলে এইফালেদি যাওঁ, কিন্তু যিহেতু পানী হৈ আছে গতিকে মই সেইফালেদি নাযাওঁ। এইফালে যোনটো বাৰী বাট আছে যে সেইফালে যাম। এই কঠীয়া নি বাৰী লাগিছোঁ, কোনফালে যায়? পাৰিম ন? কঠীয়া তুলিছে আকৌ। লাগি চেণ্ডেল গোটেই বোকাই। কেনেদি গলি? ক'ত? এইখনচোন গোটেই এইখন হ'লগৈ আমাৰ কঠীয়ানি। পাই গ'লোহি। এইজনী মা আৰু ল'ৰা এজনে কঠীয়া তুলি আছে। ঠিক আছে, মাহঁতে এফালে আহিলে নে? নহয়, এইফালেদিও বাট থাকিব পাৰে ন? যোন কিমান তুলিলি? এইটো আমাৰ ঘৰ, ইয়াৰ পৰা ওলাই আছে এইখন গেটখন। এইখন ক'তচোন ভালেচোন, ওখইচোন কঠীয়াখিনি। এইখিনি আমাৰ নে? এইখিনি
কঠীয়া তুলি আছো কঠীয়ানি বাৰীত এইটো আমি জেজেলি পকা বুলি কওঁ খাই চেৰিৰ নিচিনা অলপ তহঁতি কেলে চাই আছ কঠীয়া তুল দিলে মই তুলিম আকৌ নাবা টেষ্টি আৰু আছে ৰ গাত মাৰিলে তোক মই এইটো জেজেলি পকা বুলি কওঁ আমি এইটো খাবলৈ অলপ ষ্ট্ৰবেৰীৰ দৰে ইয়াৰ উপৰিও এই জেজেলি পকা গছজোপা বিহুৰ দিনা অসমীয়া মানুহে ঘৰৰ দৰ্জা মুখত লগায় অসমীয়া লোকবিশ্বাস মতে এই গছজোপা দৰ্জা মুখত লগালে অপশক্তি দূৰ হয় আৰু বাহিৰা অন্য দেৱ দেৱতায়ো ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে বুলি কয় আৰু ইয়াৰ উপৰিও জাক দিওঁতে গোহালিত গধূলি সময়ত এই গছজোপা ব্যৱহাৰ কৰে बहुत ज़्यादा भागर लगा है अभी मेरे को मैं जब बहिम माए बो फेरा पातिसे केनेके पाते मैं देखाम हा এইখিনি মই তুলি থৈছোঁ এতিয়া মায়ে ফেৰা পাতিব এইখিনি মই সেইখিনি মই নাই তোলা এইখিনি মই তুলিলোঁ আমাৰ কেইমুঠীয়া ফেৰা কৰিছে 8 মই ফেৰা পাতিব নাজানো সেইকাৰণে মায়ে পাতিছে অজুনে জানো নাই তই কোন জানো অকল খাব জানো এইটো কি ইমান কেলে কষ্ট কৰিছা তোমাৰ ছোৱালী দুজনীয়ে খাব বুলি কষ্ট কৰিছো মই তোমাৰ মানুহজনে তোমাক পইচা নিদিয়ে দিয়ে মাহটো 20,000 দিয়ে বেছি নিদিয়ে কিন্তু ओ भाई मारो मुझे मारो তেন্তে হাজিৰা লগাব লাগিছিলে নিজে কেলে ৰুব লাগিছে কি তুলিবলৈ তোৰ কাৰণে ভাবিছো কওঁ বুলি পেটলা স্বাস্থ্য যে এই কল এটাকে খাই লোৱা তুমি এটলা চাক তুমি মিঠাইকে এটা খোৱা মিঠাই আনিছো গাখীৰৰ মিঠাই খাই লোৱা এই হাতী গাটো মানে অকমান কমিব বুলি আহিছা আকৌ এইটো হাতী গাটো কমিব বুলি আহিছো পেটটো বৰ হাতীটো লিখা হ'ল এইগৰাকী মানে তেওঁ মানুহজনে পইচা পাতি নিদিয়ে সেইকাৰণে তেওঁ কঠীয়া তুলিছেহি মোৰ ছোৱালী ACS অফিচাৰ আৰু মোৰ মানুহজন হেডমাষ্টাৰ চাইন মই কঠীয়া তুলি মৰিছো ৰ'দত উপায় নাই পইচা নিদিয়ে মোক বুলি মোৰ চোলাটো ফটা বুলি চাহাত লাগি চোলাটো কি ক'বা বৰ দুখৰ কথা মোৰ দুখৰ দিলে তুমি নক'বা আৰু আচলতে সেইটো কথা নহয় কি হয় আহি ভাল লাগে হয় নাই মা এনে আমাৰ খেতি বহুত দিন কৰাই নাই কিমান বছৰ নকব মা
10 বছৰমান হ'ল আচলতে আমাৰ খেতি নাই কৰা, আধি দিওঁ আমি। কিন্তু এইবছৰ মা কি হ'ল জানো, বোলে খেতি কৰিব, বেছি কৰিবলৈ লোৱা নাই, মাটি অকল 2 বিঘা খেতি কৰিম। আচলতে সৰুতে আহিছিলোঁ কঠীয়া তুলিবলৈ, বহুত দিনৰ পিছত আহিছোঁ। এতিয়া ভাল লাগিছে আহি পেলাই যিটো মানে অনুভৱ হয় গাঁৱৰ পৰিৱেশৰ, যোনটো এতিয়া কঠীয়া তুলিবলৈ আহিছোঁ, সেইটো আচলতে তাৰ মাদকতাটোৱে সুকীয়া, বহুত ভাল লাগে। আৰু কথা কৈ থাকোঁতে মই এইবিলাক ছিঙি দিছোঁ। এতিয়া মোৰ ভাগৰ লাগিছে, মায়ে তুলি থাকিব, মই ঘৰলৈ যাওঁগৈ, গা পা ধুওঁগৈ আৰু মাৰ কাৰণেও কিবা চাহ তাহ দি পঠিয়াম। গতিকে চাই থাকক ভিডিঅ'টো, তুমি তুলি থাকা দেই। মা বাই। অ'কে। আজি দেহা হৈ থকা নাই আৰু। কঠীয়া কিন্তু তুলিলোঁ দেই, পূৰা 30 মুঠিমান তুলিলোঁ মই। 5-6 ফেৰামান হ'ব চাগে। ফ্ৰিজৰ পানী। অঁ অ'কে, 5-6 ফেৰামান হ'ব। ইভাগে মুঠিকৈ চাবলৈ গ'লে 30 মুঠি 32 মুঠিমান হ'ব আৰু বছৰটোলৈ হৈ গ'ল। আজিয়ে ফাৰ্ষ্ট, আজিয়ে লাষ্ট, আৰু যাওঁগৈ। ধুনীয়া বোকা। গ'লো। এতিয়া গা পা ধুলোঁ, ভাগৰো লাগিছে বহুত। মাৰ কাৰণেও চাহ দি পঠিয়ালোঁ। এতিয়া অলপ ৰেষ্ট ল'ম আৰু ভিডিঅ'টো আৰু দীঘল নকৰোঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্টো কৰিব। আৰু লগতে মোৰ চেনেলত যদি আপুনি নতুন হয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।